হাই গাইজ, মই অজিত দাস ADVlogsলৈ স্বাগতম সকলোকে। আজি আমি গৈ আছোঁ তেজপুৰত। তেজপুৰত যাই ক'ত যাম আপোনালোকক দেখুৱাম। আমি পাৰ্কত যাম। পাৰ্কত? কোন পাৰ্কত যাবা? কোন পাৰ্কত যাবা? পিপুলৰ পাৰ্কত। তেজপুৰ পাৰ্কত? ক'ত উঠিবা? দুৰা পাৰ্ক আৰু গাড়ীত উঠিবা না? আৰু এই কৰিবা না? দিছো গাড়ী খেলিবা। ইপিনে আমাৰ বাহিৰত গাড়ী ৰেডি যাবলৈ। আমি গাড়ীখন পাৰ্কিঙত থৈ আহি পালোঁ, কিন্তু ৰাস্তাত ইমান মানুহ দেখিছে ন। এয়া টিকেট কাটিব এনেকৈ লাইন লগাব লগা হৈছে, যেনেকৈ শাৰী পাতি আছে মানুহবিলাকে। চাওকচোন, এই হ'ল বাহিৰৰ পৰিৱেশ চিত্ৰলেখা উদ্যানৰ। আজি মই প্ৰথম দেখিছোঁ এনেকুৱা মানুহ, কাহানিও দেখা নাছিলোঁ। ইমানতে ভিৰ হয় এই বাহিৰত। ইমান মানুহৰ ভিতৰত বা কিমান মানুহ আছে ক'ব নোৱাৰোঁ। প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ কোনো এটা বিশেষ স্থান আপোনজনৰ সৈতে কিছু সময় কটোৱাৰ বাবে তেজপুৰলৈ আগমন ঘটে বহু লোকৰ। তাৰে অন্যতম এক স্থান হৈছে চিত্ৰলেখা উদ্যান। আমি জানো যে ইখন এখন কল পাৰ্ক বুলিও। চাওকচোন ভিতৰৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে। চাইডৰ পিনে কেৱল মানুহে মানুহ। আজি বহুত মানুহ হৈছে ইয়াত। ল'ৰাই ওপৰত উঠি গৈছে। ইয়াত খেলা বস্তুবিলাক আছে, এই খেলিবলৈ যাব এতিয়া। চাওকচোন অকলশৰীয়াই কি কৈছে, একদম হিৰোৰ নিচিনা। কিজানি গোটেই চিনিয়ে পায় পাৰ্কখনৰ। আকৌ ভয় নকৰে, একো নকৰে, আৰু কেৱল গৈয়ে আছে। এই ওপৰৰ পৰা চাওকচোন পৰিৱেশটো কিমান ধুনীয়া লাগিছে। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। কি যে ভাল লাগে আহি মাত্ৰ ইয়াত। ল'ৰাটোক বুলি কি ক'ম, আমাৰে আহি ভাল লাগে ইয়াত। এইটো ল'ৰাটো চাওক, ইপিনে ঘূৰিছে ইপিনে ঘূৰিছে। এইবাৰ ল'ৰাটো গৈ আছে গেম খেলিবলৈ। ই বোলে গেম খেলে। চাওক ইপিনে গুইল বুলি খেলিছে। ইয়াত হ'ল টিকেট 40 টকা ল'ব লাগে। খুব বেছি 5 মিনিট বা 10 মিনিট খেলিব দেই, তাৰ ওপৰত নিদিয়ে। বেছি খেলিব অট'মেটিক বন্ধ হৈ যায়। এই ল'ৰাটো এতিয়া গুলিয়াই আছে। আমি বাৰু এনেকৈ খাই আছোঁ। আৰু তাৰে গুৰিত আছে গাড়ী চলোৱা। তাতো চাওক কিমানে লাইন পাতিব লাগে। তাতে টিকেটত 50 টকা এনেকৈ গাড়ী চলাব লাগে। এইটো আমাৰ ল'ৰাটো গাড়ী চলাই আছে বেঠাকৰ লগত। কিন্তু ভয় ভাৱটো একোৱেই নাই। ইয়াতে ভয় লাগিব কিবা লাগিব একো ভয় নালাগে। কেৱল বহি গাড়ীখন চলাই থাকিব লাগে।
এতিয়া পাৰ্কৰ পৰা বাহিৰ ওলালোঁ। ইয়াত বহুত গৰম। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিলোঁ।